পিনে মই স্কুটি পাই গ'লো মাৰুফা সিদিনাখন লগ পোৱা নাই ন নাম ভৱিষ্যত স্কুলৰ নাম আজমল কলেজৰ নাম আজমল ফাউণ্ডেশ্যনৰ নাম ইণ্ডিয়াৰ নাম ভাৰতৰ নাম guys welcome back to my YouTube channel welcome back to another video तो আজি हम लोग দেখা পাইছে মই ৰেডি হৈ ভিডিওটো ষ্টাৰ্ট কৰিলো বিকজ আজি গৈ আছো স্কুলত কাৰণ আজি এখন বহুত ডাঙৰ প্ৰগ্ৰাম হ'ব আৰু মানে স্কুটি দিছে ন মানে মামাটো স্কুটি দিছে সো তেনেকা কিবা প্ৰগ্ৰাম এটা হ'ব সো আমাকো মাতিছে তাত আৰু আমাৰ বহুত এক্স ষ্টুডেণ্টখিনি আহিব মানে সিনিয়ৰখিনি আহিব আমাৰ বহুত বেছি মজা লাগিব বহুত ফান হ'ব we are gonna have a lot of fun so watch this video till the end আমাৰ ট্ৰেইনত যাব লাগিব 9টা সামথিংৰ ট্ৰেইন আছে যেতিয়া গৈছিলো মোৰ লগৰখিনি গুটেকিটাক লগ পোৱা নাই কাৰণ কিছুমান এই বেংগলুৰুত গৈছে কিছুমান তেনেকৈ আছিল বাৰু তো আজি হিয়তে ক'লে আহিব বুলি তো সেইকাৰণে গৈ আছোঁ আৰু সিনিয়ৰছখিনি গুটেকিটাক মই বহুত বেছি মিছ কৰি আছোঁ তেওঁলোক কাৰণ ক্লাছ 9ত তেওঁলোকৰ লগত মই ইমান এনজয় কৰিছোঁ মাই সিনিয়ৰ্ছ ৱেৰ no something else ineffable seniors এতিয়া আহি পাই গ'লো কামপুৰ এতিয়া ৱেইটিং কৰি আছোঁ ট্ৰেইনৰ কাৰণে তো নাজানো কিমান আধা ঘণ্টা বা 20 মিনিটৰ ভিতৰত আহি যাব চাগে এতিয়া আহি পাই গ'লো চৌধুৰী বজাৰ পিনে মাছুদ আহিছে ল'ব পিনে শ্বাহনাজ আহিছে হাই কি খবৰ সবৰে ভাল এইপিনে অলিউৰ আছে কি খবৰ ভাল তো এইপিনে এইটো ষ্টিং দিলে বাৰু ইহঁতো চাপৰি হয় তো চাপৰিৰ বস্তু তহঁতে এডমিশ্যন ক'ত ল'বি ইয়াতে ল'ম তহঁতে তই ইয়াতে ওকে এডমিশ্যন ল'লে মোৰ জীৱনটো একবাৰ খতম হৈ যায় এৰি দিব ইফালে হাই কৈ দিয়ক গাইজ আহি পাই গ'লো এতিয়া স্কুল আৰু আই এম গনা শ্ব' ইউ আৰু এইপিনে আৰিফা মাৰুফা সিদিনাখন লগ পোৱা নাই ন তো বহুত আফটাৰ এ লং টাইম আৰু এইপিনে নৰিন আছে নৰিন কি খবৰ ভাল মানে ৰাহিলা আছে ৰাহিলা ভাল এণ্ড হে আছে কি খবৰ চবৰে আনিফা ভাল আনিফা মানে আমাৰ গৌৰৱ হয় আনিফা মানে ইমানে সেই কৰিছে যে চৰকাৰী স্কুলৰ পৰা আহি 76 সেই কৰি আমাৰ দেশৰ নাম ভৱিষ্যত স্কুলৰ নাম আজমল কলেজৰ নাম আজমল ফাউণ্ডেশ্যনৰ নাম ইণ্ডিয়াৰ নাম ভাৰতৰ নাম উজ্জ্বল কৰি দিছে আৰু একদম কি ক'ম আই প্ৰাউড অফ ইউ আৰু তাই 76 পালে 76 ইজ আ হিউজ নাম্বাৰ ফৰ মি কাৰণ মই 45 পালোঁ বাট আই এম ছেটিছফাইড উইথ ইট ছেটিছফাইড থকাটো ইম্পৰ্টেণ্ট যদি আপুনি ধুনীয়া ছোৱালী বিয়া পাতিলে ইয়াৰ পিছত ছেটিছফাইড চৰি ছাকচেছ হৈ যায় ইয়াৰ পিছত যদি ছেটিছফাই নহয় সেই ছাকচেছৰ কোনো কাম নাই হয় নহয় ছোৱালীহঁত আৰু মই তহঁতৰ কাৰণে কইনা হেৰি কৰি আছোঁ ভালকৈ ছোৱালীজনী পঢ়িব তহঁতেই ভাল কইনা পাবি ন মোৰে ক্লাছমেট হয় আৰু দে আৰ ভেৰি ফ্ৰেণ্ডলি মোৰ ক্লাছমেটখিনি তুলনা নহয় মোৰ ক্লাছমেটখিনি পঢ়ি হয় মোৰ ক্লাছমেটখিনি বেলেগ সেই হয় ঠিক আছে ক্লাছত কিমান মেমৰি ক্ৰিয়েট কৰিলোঁ ইহঁতৰ লগত আৰু গাইছ আপোনালোকে এইখিনি দেখা পাইছে এইখিনি অফাৰ হয় 20,000 টকাত পাই যাব মাত্ৰ তো গাইছ এতিয়া দেখা পাইছে ইয়াত আহিলোঁ প্ৰগ্ৰামটো এইখন ৰুমতে হয় ডক্টৰ বিনিকান্ত কাকতি মেৰিট এৱাৰ্ড আৰু এইটো চাব পাৰে আমাৰ প্ৰগ্ৰাম ইয়াতে হয় আৰু আমাৰ বাজেট কম সেইকাৰণে এনেকুৱা साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए তো গাইছ ইপিনে আজহাৰুল ভাইক লগ পাই গ'লোঁ আৰু গাইছ ইপিনে সাবিৰদা আছে সাবিৰদা কি খবৰ ভাল ভাল পঢ়া পাতি কেনেকুৱা চলি আছে আৰু ৰুবি আছে ভাল তামিয়ান কি খবৰ ভাল আৰু এইপিনে মাছুদৰ ভালে মাছুদৰ মই সিদিনাখন লগ পোৱা নাই মই ইমান মিছ কৰিছোঁ পিছত মেমক মই কলো কৰিম অঁ সেইকাৰণে কি খবৰ ভাই ইমান দিন পিছত লগ পালোঁ মোৰ ভাল লাগি আছে অঁ দিম কি খবৰ ভাই ভাল বিনা আছে মেহতাজ ব্ৰ কি খবৰ ভাল ভাল ভাই ভাল কেনেকুৱা চলি আছে ষ্টাডি ভাল চলি আছে ভাল নে ভাল চলি আছে সেইটো আপোনাৰ যে আমাৰ কলেজত দেখি ভাবিবা যে ইমান বাজেট কম হয় এই কলেজটো এনেকুৱাই হয় বাজেট প্ৰগ্ৰামৰ বাজেটটো কমেই থাকে যেতিয়াও প্ৰগ্ৰামটো হয়
बेकार है भैया, मैं तो टूट गया। আৰু আমাৰ ফাৰুক ভাইয়ে কৈ দিব যি কৈছে মানে একদম অনেষ্টে হয়, ভিতৰৰ পৰা কৈছে। हम सच बोलकर मरते हैं। হা ভাই। আৰু ইপিনে মিনাজুল ভাই কি খবৰ? বহুত দিন পিছত লগ পালো। মিনাজুল ভাই ভাল? Adia Begum and Rastan Sultana from class 12 to please come to the come forward and এনেকুৱা লাগিছে যে এনেকুৱা দিন এটা সদায় কেতিয়া আহে, সদায় যদি আহি যায় আৰু বেছি ভাল লাগিব না। সদায়তো নাহে, বছৰত এবাৰ আহে, আমি ৰিজাল্টটো এবাৰে পাওঁ আৰু লগতে এনেকুৱা ভাল দিন এটা সদায় এবাৰে উদযাপন কৰিব পাৰোঁ। আটাইতকৈ ভাল কথা 42 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে 6 জনে। now we will take a moment to show our respect and gratitude to our esteemed মাহী সৰি মামু কলেজ হ'ল এটাই। ইপিনে জুমন মামু আহি গ'ল আৰু ইপিনে নুৰ ইছলাম মামু আহি গ'ল। কি খবৰ? ভাল 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 কেনেকুৱা লাগি আছে আজি? বহুত ভাল লাগিছে। আমাৰ স্কুলে বহুত এটা ধুনীয়া ৰিজাল্ট আৰু কৰিছে। তাকে প্ৰায় 19খন স্কুটি পালে। অঁ আশা কৰোঁ আগন্তুক দিনত আৰু বেছি স্কুটি পাব। অঁ সেইটোৱে। আগন্তুক দিনত 1900 আহি যাব কেতিয়াবা। নাই ऐसे कुछ ज़्यादा नहीं हो गया मतलब कुछ भी। তো বহুতে কৈ থাকে যে চব ল'ৰাই বনালে, তো ছোৱালী 90 আৰু 80 লৈ কি কৰিলে, তো তেওঁলোকে এইবোৰ কৰিলে। মানে আমাৰ কলেজত এটাও ল'ৰাই স্কুটি পোৱা নাই, চব ছোৱালী। অ' চৰি কোন হয়? মহাপুৰুষজন কোন? ইয়াত চাওক, স্কুটি পাই হেপ্পী নহয় আৰু মই 45 পাই কিমান হেপ্পী। ছোৱালীবিলাক আৰু ইপিনে ইক্ৰাম দা মহাপুৰুষ হয়, আপুনি মহাত্মা গান্ধী হয়। মাত্ৰ এজন ল'ৰা স্কুটি, আৰু চাওক ছোৱালীবিলাক ইমান টেলেণ্টেড হয়। তো ইপিনে মই স্কুটি পাই গ'লো, মানে এনে পোৱা নাই, মানে চলাবলৈ পালোঁ আৰু। তো এতিয়া যাওঁ আৰু ইপিনে আছে বেলেগে আৰু ছাৰৰ স্কুটিত উঠি গ'লোঁ মই। পিছত ছাৰ দিনে দিনে ইমান হেণ্ডচাম হৈ আছে, ইমান আজি ইমান কিউট লাগিছে। ঋতিক ৰোশন ফেইল হৈ যাব তেওঁৰ আগত, কি ক'ম আৰু। ছাৰ বহুত ধুনীয়া লাগিছে। ভাল লাগিছে আজি প্ৰগ্ৰামটো, মানে ইমান মজাকৈ হৈ আছে। মানে কি ৰিজাল্ট ভাল হৈছে, ষ্টুডেণ্টে স্কুটি পাইছে, চব উৎফুল্লিত হয়। আমাৰ ষ্টুডেণ্টটো বহুত মানে এতিয়া এইটো বছৰত আৰু ষ্টুডেণ্টৰ এডমিশ্যনো বাঢ়ি আছে। আৰু আজমল মানে কি তেওঁলোকে গম পাবলৈ সেইকাৰণেতো ৰেলীটো দি আছোঁ। 22খন স্কুটি আৰু আমাৰ 14,000 কিছুমান এনেকুৱা স্কুল আছে য'ত 60টা 70টা ষ্টুডেণ্টে ফাইনেল দিয়াৰ পিছত যেতিয়া ৰিজাল্ট ওলায় তেতিয়া 30টা 40টা হৈ যায়। বাকী ষ্টুডেণ্ট ক'ত? বাকী ষ্টুডেণ্ট ক'ত? আৰু ইপিনে শাকিল ভাই কেনেকুৱা লাগি আছে? তুমিতো পোৱাই নাই আৰু ছোৱালীৰ স্কুটি চলাই আৰু মজা মাৰা। অ' ইপিনে মই চবৰে ল'ব লাগে। গ্ৰেট। মাত্ৰ ইক্ৰাম দাই আমাৰ ল'ৰাৰ মাজত। অ' আহি যাওক। আমি এতিয়া হাই স্কুলৰ ফালে আহিছোঁ। বহুত মজা লাগি আছে ন? আজি বহুত ভাল লাগিছে। আমাৰ ষ্টুডেণ্টে যে 41ৰ ভিতৰত 24 ছাৰে কৈ আছে তো অলপ শাহৰুখ খান ফিল হৈ আছে ন? চলো। তো আমি মানে চবৰ লাষ্টত গৈ আছোঁ আৰু চবে গ'লে আৰু আগত।
কলেজৰ পৰা গুচি যোৱাৰ পিছত এনেকুৱা সুখী হোৱা নাই বহুত বহুত ভাল লাগিছে লগ পাই এণ্ড মই স্পেচিয়েলি আহিছোঁ তেওঁলোকৰ লগত লগ কৰিব বিকজ আমি ক্লাছ 9ত ইমান এনজয় কৰিছোঁ তেওঁলোকৰ লগত একেলগে খানা খোৱা বজাৰত গৈ আড্ডা মাৰা এনেকুৱা লগাই নাই যে দে আৰ চিনিয়ৰ্ছ দে আৰ মাই ব্ৰাদাৰ্ছ ফ্ৰম আনাডাৰ ব্ৰাদাৰ য়েছ চ' আমাৰ মাজত কোনো চিনিয়ৰ জুনিয়ৰ নাই অকল ভাই ভাই 3:30 চ' 3:30 হৈ গ'ল আৰু মই 4টা ট্ৰেইনত যাব নোৱাৰিম বিকজ ইয়াৰ পৰা যাওঁতে বহুত খেচকি আছে বাৰু ৰাস্তাই ইমানে বেয়া কি ক'ম আৰু উপায় নাই চবে গ'লে আৰু যাওঁ এতিয়া বাই ঠিক আছে ছাৰ যাওঁ এতিয়া 4টা মই যাব লাগে ঘৰত পিনে শ্বেডুল আছে এতিয়া মোক ইমৰাজালৈকে লৈ যাব বাৰু পিছত তাৰ পৰা যামগৈ এইটো চাৰ্জ নাই মোবাইলত চাৰ্জ নাই তো ঘৰত গৈ ব্লগটো কণ্টিনিউ কৰিম তো কমাৰ্চত ল'লে ন কমাৰ্চত ল'লে মই আৰ্টছত ল'ম আফটাৰ 10th এইটোৱে হৈছে যে আপুনি লগৰখিনি ধৰা 3টা ষ্ট্ৰীমত সেই হৈ যায় ভাগ হৈ যায় আৰ্টছ কমাৰ্চ ছায়েন্স তো 10thলৈকে যিমান এনজয় কৰি লওক লাইফ বহুত সেই থাকে ইয়াৰ পিছত আপোনাৰ লগৰখিনি বেলেগ ক'ৰবাত যাব আপুনি বেলেগ ক'ৰবাত যাব মিছ ইউ বিকজ ক্লাছ 9ৰ পৰা একেলগে পঢ়িলোঁ এতিয়া 10thত কমাৰ্চত ল'লে মই ঘৰত গৈ আছোঁ আৰু মই মোৰ লগৰখিনিক বহুত মিছ কৰিম এণ্ড সেয়া হৈ থাকিম আৰু তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ নেকি মানে ঘৰত The next day. তো গাইজ কালি 7টা চামথিং হৈ গৈছিল ঘৰ আহি পাওঁতে পিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নাই তো সেইকাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ তো কালি বহুত বেছি ভাল লাগিছে কাৰণ মোৰ ছিনিয়ৰ্ছসকলক লগ পালোঁ আৰু চবকে লগ পোৱা নাই বাৰু আৰু চবে আহিলে বেছি ভাল লাগিলে হয় লগৰ গোটেইখিনিক লগ পোৱা নাই যিখিনিক লগ পাইছোঁ যিসকলক লগ পাইছোঁ বহুত বেছি ভাল লাগিছে উই হেড দ্য লট অফ ফান টুগেডাৰ আৰু বহুত বেছি ভাল লাগিছিল আৰু যদি ছেকেণ্ড ইয়াৰ ছিনিয়ৰখিনিক লগ পালোঁ হয় আৰু বেছি ভাল লাগিলে হয় কাৰেণ্ট যিসকলে ফাইনেল দিছে এইবাৰ তো কি কৰিম উপায় নাই বাৰু বাট লগ পাম ইনশাল্লাহ কেতিয়াবা বাট বহুত মিছ কৰিছোঁ চবকে তো আশা কৰোঁ ভিডিঅ' আছে ভাল পাইছে চাগে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে ইউ কেন ফ'ল' অলছ' অন ইনষ্টাগ্ৰাম লিংক ইজ ইন দ্য ডেছক্ৰিপশ্যন চ' go and follow me and please check out my ID. Thank you.